মই এতিয়া গাহৰি মাংসৰ বইল বনাই আছোঁ। পানী উতলি আছে। গাহৰি মাংস এয়া মই গাহৰি মাংসখিনি পানীত উতলি থকা পানীত দি দিলোঁ। তাৰপিছত অলপ হালধি দিলোঁ। আৰু নিমখ অলপ দি দিছোঁ। সিজিবলৈ দিম আৰু 10 মিনিটৰ পিছত মই আদা নহৰু দিম। এতিয়া 5 মিনিটৰ পিছত এয়া মাংসবোৰ উতলি আছে। ফালে পুমহীয়া জাৰত এতিয়া গাহৰি মাংস বনাই ভালো লাগিছে জুইত। এয়া এতিয়া মই দেখুৱাই আছোঁ তোমাৰ মাংস প্ৰায় উতলি আছে। এয়া আদা নহৰু দিছোঁ। আদা নহৰু দিয়া হৈ গ'ল। এয়া তোমাৰ পিঁয়াজ, একদম তেল একেবাৰে দিয়া হোৱা নাই আৰু দিয়াও নহ'ব, পূৰা বইল। এতিয়া আৰু মই কমেও 10 মিনিটমান সময় উতলিব দিম। এই আমাৰ ঘৰৰ বাৰীৰ ধনিয়া পাত লোকেল। এতিয়া মই মাংসত দিবৰ বাবে বাৰীৰ পৰা তুলিব আহিছোঁ। হৈ যাব। বৰ সুন্দৰ গোন্ধাইছে। পানী আধা লিটাৰ দিছিলোঁ, প্ৰায় শুকাই গৈছে। এয়া মোৰ ইতিমধ্যে নিশাৰ আহাৰ প্ৰস্তুত কৰা হৈ গৈছে। এয়া মই এতিয়া ধনিয়া পাত দি দিছোঁ। প্ৰায় হৈ গ'ল সম্পূৰ্ণ বইল গাহৰি। যদি খাবলৈ মন যায় আমাৰ ঘৰলৈ আহিবা। গুড নাইট, বাই বাই।